हेलो एवरीवन स्वागतम जनाइছো मोर এই চেনেলটিলৈ। আজি মই আপোনালোকক জিকা আৰু মাছৰ এটা ৰেচিপি বনাই দেখুৱাম। আৰু এইবিলাক মাছ মই আগতীয়াকৈ ধুই নিমখ আৰু হালধি সানি ৰাখি থলো অলপ দেৰি। আৰু এইফালে কেৰাহীত তেল গৰম হৈ গ'ল আৰু মাছ পিচ কৈ দিয়া ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'ম। আৰু আনফালে এতিয়া এটা বাটিত অলপমান পানী লৈ জিৰা গুড়ি আৰু মিট মছলা গুড়ি আৰু লগতে জলকীয়াৰ গুড়ি অলপমান লৈ লৈছোঁ আৰু লগত এচামুচ হালধিও লৈ লৈছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ম মিশ্ৰণখিনি সকলো মিলি যোৱাকৈ। আৰু এতিয়া জিকাকেইটা এনেদৰে ধুই লোৱাৰ পাছত সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াত এতিয়া লৈছোঁ কাটি থোৱা পিঁয়াজ আৰু জলকীয়া কেইটামান, তেজপাত, পাঁচফোৰণ, জিৰা গুটি আৰু আদা নহৰু পিঁয়াজৰ পেষ্ট। আৰু আমাৰ মাছখিনি ফ্ৰাই হৈ গ'ল। আৰু এই একেখিনি তেলতে মই কাটি থোৱা পিঁয়াজ, জলকীয়া, পাঁচফোৰণ, জিৰা গুড়ি সকলোখিনি দি দিম। ইয়াত তেজপাত কেইখিলাও দি দিছোঁ। আৰু পাঁচফোৰণ আৰু জিৰা গুটি সকলোখিনি দি দিছোঁ। এনেদৰে অলপ সময় ভজাৰ পাছত পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্টখিনি দি দিছোঁ। আৰু এতিয়া ভালদৰে অলপ সময় ভাজি ঘুলি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি অলপ লৰাই হোৱাৰ পাছত আমি শাকখিনি দি দিম ইয়াতে। এনেদৰে লৰাই আছোঁ আৰু লৰাই হোৱাৰ পাছত এতিয়া এইখিনি কাটি থোৱা শাকখিনি দি দিছোঁ। আৰু এইখিনিও ভালদৰে লৰাব লাগিব যাতে এই মছলাৰ মিশ্ৰণখিনি চাৰিওফালে মিলি যায়। আৰু অলপমান নিমখ দি দিছোঁ। আৰু এতিয়া এনেদৰে লৰাই হোৱাৰ পাছত ঢাকোন লগাই দিম আৰু অলপ সময় সিজিবলৈ দিম। আৰু অলপ সময়ৰ পাছত এনেধৰণৰ হৈছেগৈ আৰু অলপ সিজিছে, সম্পূৰ্ণকৈ সিজা নাই। আৰু এতিয়া ইয়াত মাছকেইডোখৰ লাহে লাহে দি দিম। আৰু মাছকেইডোখৰ দি দিছোঁ। আৰু মাছকেইডোখৰ দিয়া হোৱাৰ পাছত পুনৰ ঢাকোন লগাই দিব লাগিব। এতিয়া মাছৰ এই তৰকাৰীখন অকণমান পানীখিনি শুকাই গৈছে, সেইকাৰণে অলপমান পানী দি দিছোঁ, নহ'লে লাগি ধৰিব। আৰু পুনৰ উতলিবলৈ দিম যিহেতু জিকাখিনি ভালদৰে সিজা নাই। আৰু এতিয়া ঢাকোন মাৰি দিলোঁ আৰু উতলিবলৈ দিম। আৰু অলপ দেৰি পাছত আমাৰ আজি জিকা আৰু মাছৰ তৰকাৰীখন হৈ গ'ল। আৰু লগতে আজি কিনো আছিলে থালখনত অলপমান দেখুৱালোঁ। নৰসিংহ চাটনি, মাছ ফ্ৰাই আৰু তিয়ঁহৰ চালাড আৰু নেমু টেঙা, পিঁয়াজ আৰু জলকীয়াৰ লগতে আজিৰ মাছ আৰু জিকাৰ তৰকাৰী। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।